এই সময়ত ভেকুলী আৰু নিগনি এটাৰ গভীৰ বন্ধুত্ব হয়। ভেকুলীটোৱে নিগনিটোক সদায় লগ ধৰিবলৈ গৈছিল, কিন্তু নিগনিটোৱে ভেকুলীটোক এদিনো লগ ধৰিব যোৱা নাছিল, কাৰণ ভেকুলীটোৱে পানীত বাস কৰিছিল। নিগনিটোৱে পানীত যাবৰ বাবে বহুত ভয় কৰিছিল। এদিন ভেকুলীটোৱে নিগনিটোক তেওঁৰ ঘৰত আহিবলৈ আমন্ত্ৰণ কৰিছিল, কিন্তু নিগনিটোৱে ভেকুলীটোৰ ঘৰত যাবৰ বাবে মানা কৰিছিল, যাৰ বাবে ভেকুলীটোৰ বৰ খং উঠে। খঙেৰে ভেকুলীটোৱে নিগনিটোৰ ভৰিত এটা ৰছী বান্ধি আনফালে তেওঁৰ নিজৰ ভৰিত ৰছীটো বান্ধি লৈ জবৰদস্তি লৈ যাব ধৰিলে। সেই সময়তে গছৰ ডালত থকা বাজপক্ষীয়ে এটা নিগনিটোক দেখা পালে। বাজপক্ষীটোৱে নিগনিটোক দেখাৰ লগে লগে ধৰি লৈ উৰি গ'ল, কিন্তু সেই ৰছীতে ভেকুলীটোৰো এটা ভৰি বন্ধা আছিল। এই কাহিনীৰ পৰা আমি জানিব পাৰোঁ যে আনৰ বাবে অসুবিধা সৃষ্টি কৰিলে নিজে অসুবিধাত ভুগিব লগা হয়। নদীৰ কাষতে এখন গাঁও আছিল। গাঁৱত বাস কৰা মানুহবোৰে নদীটো পাৰ হ'বলৈ এখন পুল বনাইছিল। পুলটো বহুত সৰু আছিল, যাৰ বাবে এজন মানুহে অহা যোৱা কৰিব পাৰিছিল। এদিন এটা ছাগলী পুলটো পাৰ হৈ আছিল। সেই সময়তে বিপৰীত দিশৰ পৰা আন এটা ছাগলী পুলটো পাৰ হৈ আছিল। আৰে ছাগলী, তুমি দেখা নাই মই পুলটো পাৰ হৈ আছো, মোক প্ৰথমে পুলটো পাৰ হ'বলৈ দিয়া। আৰে ঐ মহাৰাণী, মই প্ৰথমে পুলত উঠিছো, সেয়েহে মই প্ৰথমে পুলটো পাৰ হ'ম। এনেদৰে ছাগলী দুটাৰ মাজত তৰ্ক হ'বলৈ ধৰে। এই তৰ্কই যুঁজলৈ ৰূপান্তৰিত হয়। যুঁজ কৰোঁতে কৰোঁতে নদীৰ পানীত পৰে আৰু দুয়োটা ছাগলীৰে মৃত্যু হয়। এই কাহিনীৰ পৰা আমি জানিব পাৰোঁ যে খং আৰু অহংকাৰে আমাক সদায় বৰবাদৰ দিশে লৈ যায়।